मॉर्निंग स्टेशन पाई गलहि और इतना ट्रेन उठिम चाहे भिडिओ फलके अपना देखा ভিৰ মানে কি কম নাই যাবচোন ইমান ভিৰ গুদাম ছাক চাওবা গুদাম স্টপ তে কানে নিব না সাইডে হাই কৰি দিয়া স্টার্ট কৰি দিলাম বেছি দেখাই দিয়া ভালকে কি খাইছা কৈ দিয়া আকৌ কৈ দিয়া পইচা কৰা আহিলে এনেকুৱা অৱস্থা খাই বৈ লৈ মেলি আহি তিনিচুকীয়া খাব হ'ল আৰু দেই ইমান গৰম কৰিছে আৰু ইমান ভিৰ আজি বহুত ভিৰ ধুনীয়া হ'ল খিৰিকী কাষতে বহি আহিছ আমার নেইছে নি কেতিয়া পাওঁ কেতিয়া লাগিছে নাই না লগা ও টিকনিয়ে তোমাৰ নুস্কা টিকনি আমনি লাগিছে ও হ'ব দিয়া পাম দে এতিয়া এই দাম কোৱা সবতে নাই মানে অথনি যিমান ভিৰ দেখিছিলে এতিয়া ভিৰ নাই একদম খালী মানে কতো নাই একদম খালী নাই গ'লো আমাক এখন নিদু পাহাৰ দেখিছে নাই हेलो आकाशখন इमान धुनिया হৈ আছে बोलबे नहीं किया आपको क्या बताऊं कि हम जा रहे हैं लीडू जा रहा है लीडू ससुरारी ट्रेन में পালোহি আৰু দে পালোহি আৰু কৈছো मैंने सबको निकाया हमारा আমাৰ নিদু ষ্টেচনটো দেই আপোনালোকক দেখাই দিছোঁ যিসকলে নাই অহা नहीं हम ट्रेन से जा रहे हैं इंटरसिटी से आ जाएगा पिज्जा এটা তিনি পাইছোঁহি আৰু দেই নিদু আনকালে লেট হয় আজি একদম ৰাইট টাইমত আহিছে নেকি পূজা যে সেইবাৰ কাৰণে এতিয়া আকৌ বাছত উঠিলোঁ মানে নিদু ট্ৰেইনৰ ষ্টেচনত নামি এতিয়া বাছত উঠি আৰু অলপ যাব লাগিব মানে 10-20 মিনিট আছে আৰু গৈ থাকিব আজি আপোনাৰ ভিডিঅ'টো অকল গৈ থকা দেখিব আজি ভিডিঅ'টো সেইকাৰণে চাই থাকিব জেগাবোৰ দেখিছে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে মই দেখাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকৰ এজনী উৎপাত দোকানত সোমাব লাগে আহি পালোহি ঘৰ আৰু এতিয়া বহিলোঁ মুখ হাত ধুই চাহ খাই বহিছোঁ আপোনালোকক দেখাব নহ'ল যিহেতু ইমান ভাগৰ লাগিছে ইমান তাতে আজি ইমান ৰ'দ
যেনে তেনে আহি মেলি এতিয়া সোমাইছিলোঁ যাতে জানেই আপোনালোকে অকলে আহিছিলোঁ দেখিলে ভিডিঅ'টো হাজবেণ্ডো অহা নাছিলে বিশেষ কাম এটাৰ বাবে তেখেত আহিব নোৱাৰিলে আৰু সেইকাৰণে বৰ নাহিলে আহি দেখিছেনে মই দেখিছোঁ একদম তাত মানে একদম খং শেষে হ'ল অকণমান আছে মৰ্ণিং মানে এইফালে আহিছোঁ খালি ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ আৰু মানে শেষ কৰিব নোৱাৰিলোঁ আহি আছোঁ কাম এটা আছে ভাইটি আৰু মই চাই থাকিব ভিডিঅ'টো কিবা অলপ দৰকাৰ আছে এই কাম ভিৰ বেছি মানে পিছবেলা ৰখিলে মানে খুব ভিৰ হ'ব যে কাৰণে ৰাতিপুৱা ওলাইছোঁ অলপ পূজা আছে পটককৈ কৰি মেলি আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই নেপাতিব চাগে নাথাকিব আৰু নকৰাকৈ চাব দেই চব মানে ফোনত বুজি মৰ্ণিং নহয় দে একদম ৰেডি কৰি আছোঁ পূজা চাবলৈ মানে এক মেজিক বহুত ভিৰে আহি আছোঁ নেলাগে মই হৈ গ'লে মোবাইলটো নেখাই হেৰাই যাম ন আহিছোঁ আৰু গ'ল্ডেন জুবলিলৈ দেই আপোনালোকক কি পাওঁ নাজানো ইমান মানুহ ভিৰ দেখাব পাৰিম নে নোৱাৰিম মানে নোৱাৰিছোঁ দেখিছেনে পোৱালি ছোৱালী লৈ কি ক'ম আৰু গৈ আছোঁ পোৱাগেই নাই অলপ ওলাইছে আহি থাকোঁতে দেখিছোঁ मंडप में जाने वाले लोग प्रोफेसर पे खड़े ना हो साइड में खड़े हो অলপ সহায় কৰক বাহিৰত দি আছে বহুত ভিৰ নেলাগে হেঁচা ঠেলাতে গৈ আছোঁ খোজ কাঢ়িব নেলাগে সিহঁতে হেঁচা ঠেলাতে গৈ আছোঁ ভিৰ এতিয়া গল্ডেন জুবলি চাই আহি আছোঁ একদম কান্দিছে কি সেই মানে বস্তু লাগে চব লাগে মা নিজৰ মেলাত সোমাইছোঁ